হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। পোনপ্ৰথমতে আমাৰ সকলোৰে তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহকচোন আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। যতীন বৰাৰ অভিনয় চাই আপোনালোকে বাৰু কেনেকুৱা পায়? দুদিনমানৰ পৰা যতীন বৰা এটা বিতৰ্কৰ মাজত সোমাই পৰিছিল, কাৰণ তেওঁক APDCLৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছিল। এতিয়া বাৰু মই আপোনালোকক এই বিতৰ্কটোৰ বিষয়ে ক'ব খোজা নাই। যতীন বৰাক আপোনালোকে অতি সহজে চিনেমা কৰাত দেখিবলৈ নাপাব, কাৰণ যতীন বৰাই প্ৰথমবাৰৰ বাবে এখন অসমীয়া ধাৰাবাহিকত অভিনয় কৰিব। যতীন বৰা প্ৰডাকশ্যনৰ এখন অসমীয়া ধাৰাবাহিক মৰিচিকাত অভিনয় কৰিছে যতীন বৰাই। এই ধাৰাবাহিকখনত যতীন বৰাই এজন বিশ্বাসঘাতক ঠগ প্ৰবঞ্চকৰ চৰিত্ৰত অভিনয় কৰিছে, আৰু ধাৰাবাহিকখনত যতীন বৰাৰ উপৰিও অভিনয় কৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সমন্তিকা শৰ্মা আৰু কিশোৰ দাসে, আৰু লগতে এই ধাৰাবাহিকখনৰ টাইটেল ছংটো গাইছে শংকুৰাজ কোঁৱৰে। গতিকে এওঁলোক সকলো থকা এই ধাৰাবাহিকখন চাবলৈ নিশ্চয় ভাল লাগিব। আপোনালোক বাৰু আগ্ৰহীনে যতীন বৰা আৰু সমন্তিকাৰ এই নতুন মৰিচিকা ধাৰাবাহিকখন চাবলৈ? নিশ্চয় যতীন বৰা আৰু সমন্তিকা শৰ্মাৰ কম্বিনেশ্যনটো চাবলৈ ভাল হ'ব। গতিকে ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব, আৰু যতীন বৰা আৰু সমন্তিকাক যদি চাবলৈ আগ্ৰহী তেনেহ'লে ভিডিঅ'টোত প্লিজ এটা লাইক কৰি দিব, আৰু আগলৈও এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। থেংক ইউ।